নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এনি সাপোৰ্টৰ আজিৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আপোনালোকে চাগে গমে পাইছে যে অসমৰ স্বাস্থ্য বিভাগত প্ৰায় ৩৯৪৫টা খালী পদৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই আবেদন প্ৰক্ৰিয়া এই মাহৰে 18 তাৰিখলৈকে চলিব, অৰ্থাৎ 18/২/২০২২ চনলৈকে চলিব। এই পদসমূহৰ বাবে আবেদন কৰিবলৈ হ'লে শিক্ষাগত অৰ্হতা মিনিমাম 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। এই পদসমূহৰ বাবে আপোনালোকে কেনেদৰে আবেদন কৰিব, ইয়াৰে সম্পূৰ্ণ প্ৰচেছ আপোনাক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিয়া হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। তো বন্ধুসকল, আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিবলৈ হ'লে আপোনালোকে dhs.assam.gov.in আপোনালোকে এইটো ৱেবছাইটলৈ লগইন হ'ব লাগিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই ৱেবছাইটৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ডাইৰেক্ট এই লিংকটোত ক্লিক কৰি এইটো পেজলৈ আহিব পাৰিব। আৰু এইটো পেজলৈ অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত চাব অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপশ্যন দেখিব। এইটোত আপোনালোকে ক্লিক কৰি দিব আৰু এইটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে আপুনি অলপ স্ক্ৰল ডাউন কৰি চাব, তলত ক্লিক হিয়াৰ টু এপ্লাই, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পপ আপ মেছেজ দেখিবলৈ পাব। আপুনি জাষ্ট অ'কে অপশ্যনটোত ক্লিক কৰি দিব আৰু অ'কে অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি আকৌ আন এটা এনেকুৱা পেজলৈ আহি যাব। ইয়াতে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে প্ৰথমতে আপুনি এই নিউ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰি দিব আৰু এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা পেজলৈ আহি যাব। ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপুনি প্ৰথমতে এই ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ পঢ়ি চাব। তাৰপিছত আপুনি তলত এই নেক্সট অপশ্যনটোত ক্লিক কৰি দিব আৰু নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱাকৈ এটা পেজ দেখিবলৈ পাব। ইয়াতে প্ৰথমতে আপুনি আপোনাৰ নামটো লিখি দিব লাগিব। তো মই নামটো লিখি দিলোঁ। নেক্সট আপুনি আপোনাৰ দেউতাৰ নামটো লিখি দিব লাগিব। নেক্সট আপোনাৰ মাৰ নামটো লিখি দিব লাগিব। নেক্সট আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় সেইটো আপুনি ইয়াতে দি দিব। তো মোৰ যিটো ডেট অফ বাৰ্থ হয় সেইটো মই দি দিলোঁ। নেক্সট আপুনি আপোনাৰ যিটো জেণ্ডাৰ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপোনাৰ এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ, আপুনি ইয়াতে আপোনাৰ যিটো বৰ্তমানৰ এড্ৰেছ হয় সেইটো আপুনি ইয়াতে লিখি দিব। তো প্ৰথমতে আপুনি আপোনাৰ যিখন ভিলেজ হয় সেই ভিলেজখন লিখিব। তো প্ৰথমতে আপুনি VILL বুলি দি আপোনাৰ যিখন গাঁৱৰ নাম হয় সেইখন আপুনি লিখি দিব। নেক্সট আপোনাৰ নেক্সট লাইনত আপুনি আপোনাৰ যিটো পোষ্ট অফিচ হয় সেইটো আপুনি লিখি দিব। নেক্সট আপুনি আপোনাৰ যিটো PS হয় সেইটো আপুনি লিখি দিব। নেক্সট আপোনাৰ যিখন চিটি হয়, আপোনাৰ যিখন চিটি সেই চিটিখন আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব, তাৰপিছত চাব পিন কোড, আপোনাৰ যিটো পোষ্টেল পিন কোড হয় সেইটো আপুনি ইয়াতে লিখি দিব। নেক্সট আপোনাৰ মোবাইল নাম্বাৰ অফ দ্য কেণ্ডিডেটছ, আপুনি ইয়াতে মোবাইল নাম্বাৰটো জাষ্ট লিখি থৈ দিব প্ৰথমতে। তাৰপিছত আপুনি অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ বা টেলিফোন নাম্বাৰ আপুনি এটা দিব পাৰে। দি দিলোঁ মই। নেক্সট আপুনি আপোনাৰ যিটো ইমেইল এড্ৰেছ সেইটো আপুনি ইয়াতে দিব লাগিব। আপুনি মনত ৰাখিব যে আপোনাৰ ইমেইলটো সক্ৰিয় হ'ব লাগিব। তো আপুনি ইয়াতে ইমেইলটো লিখি দিব। মই ইমেইলটো লিখি দিলোঁ। নেক্সট আপোনাৰ নেশ্যনেলিটি অফ দ্য কেণ্ডিডেটছ, আপোনাৰ এইটো অটো চিলেক্ট থাকিব। নেক্সট আপোনাৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ, ইয়াতে আপুনি যিকোনো এটা আপোনাৰ দেহৰ আইডেণ্টিফিকেশ্যন মাৰ্কৰ বিষয়ে আপুনি ইয়াতে লিখি দিব। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে চাব কেটাগৰী অফ দ্য কেণ্ডিডেট, আপুনি কোনটো কেটাগৰীত পৰে আপুনি ইয়াতে আপোনাৰ কেটাগৰীটো সিলেক্ট কৰি ল'ব।
মোৰ জেনেৰেল হয় তো মই জেনেৰেল সিলেক্ট কৰি লৈছো জেনেৰেল সিলেক্ট কৰাৰ লগে লগে আপুনি তলত দুটা অপচন দেখিবলৈ পাব EWS ইয়েস অৰ নো EWS মানে হল ইকোনমিক্যালি উইকাৰ সেকশন ইয়াতে আপোনাৰ যদি ইয়েস হয় ইয়েস বুলি দিব আৰু নো হলে নো বুলি দিব তো মোৰ ইয়েস হয় মই ইয়েস কৰি দিছো ডু ইউ বিলং টু ফিজিক্যালি সেন্স তো আপুনি যদি ফিজিক্যালি হ্যান্ডিক্যাপ বা আপুনি যদি শাৰীৰিকভাৱে অক্ষম হয় তেতিয়া হলে আপুনি ইয়াতে ইয়েস দিব আৰু অন্যথা আপুনি নো দিব নেক্সট আপোনাৰ whether candidate is permanent residence of Assam আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেতিয়া হলে আপুনি ইয়েস দিব আৰু নহলে আপুনি নো দিব নেক্সট আপুনি ডিপাৰ্টমেন্ট DME গ্ৰেড 3 আপোনাৰ ইয়াতে আপুনি কি পোষ্টৰ বাবে এপ্লাই কৰিব ইয়াতে পোষ্টবোৰ সিলেক্ট কৰিব লাগিব তো প্ৰথমতে আছে ডিপাৰ্টমেন্ট DME গ্ৰেড 3 ইয়াতে আপোনাৰ লিখা আছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট DME গ্ৰেড 3 তো আপুনি DME ডিপাৰ্টমেন্টৰ বাবে এপ্লাই কৰিব বিচাৰে নেকি যদি বিচাৰে তেতিয়া হলে ইয়েস কৰি দিব আৰু যদি নুখুজে তেতিয়া হলে আপুনি নো কৰি দিব মই যেহেতু DME ত এপ্লাই নকৰো সো তাৰ বাবে মই নো অপচনটো সিলেক্ট কৰিছো নেক্সট আপোনাৰ আছে ডিপাৰ্টমেন্ট DHS গ্ৰেড 3 তো ইয়াতে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰি দিব আৰু ইয়েস কৰাৰ লগে লগে আপোনাৰ আহিব ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট DHS টেকনিক্যাল তো আপুনি যদি টেকনিক্যালৰ বাবে এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু অন্যথা আপুনি নো কৰিব আৰু আপুনি যদি নন টেকনিক্যালৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু নকৰিলে নো কৰিব মই যেহেতু DHS ত এপ্লাই নকৰো সো তাৰ বাবে মই নো ৰাখিছো নেক্সট আপোনাৰ আছে ডিপাৰ্টমেন্ট DHS FW ইয়াতে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু নহলে আপুনি নো কৰিব আৰু যদি আপুনি ইয়েস কৰে তেতিয়া হলে সেম একেই আপোনাৰ টেকনিক্যালৰ কাৰণে আপুনি ইয়েস কৰিব লাগিব নেক্সট আৰু টেকনিক্যালৰ কাৰণে যদি এপ্লাই নকৰে তেতিয়া হলে আপুনি নো কৰিব লাগিব ঠিক তেনেদৰে আপুনি নন টেকনিক্যালৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়া হলে ইয়েস কৰিব আৰু নকৰে যদি আপুনি নো কৰিব নেক্সট আপোনাৰ আছে ডিপাৰ্টমেন্ট আয়ুষ গ্ৰেড 3 আপুনি এই আয়ুষত যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু অন্যথা আপুনি নো কৰিব আৰু ইয়েস কৰিলে ঠিক তেনেদৰে আয়ুষৰ টেকনিক্যালত যদি আপুনি এপ্লাই কৰিব বিচাৰে ইয়েস কৰিব আৰু অন্যথা আপুনি নো কৰিব নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াতে চাব নেক্সট আপোনাৰ আছে ডিপাৰ্টমেন্ট গ্ৰেড 4 ইয়াতে আপোনাৰ ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট DME গ্ৰেড 4 আপুনি DME গ্ৰেড 4 ৰ বাবে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু ইয়েস কৰিলে আপুনি ইয়াতে তলত চাব বহুত গিটা অপচন পাব ইয়াতে আপুনি যেটোত এপ্লাই কৰিব বিচাৰে হেতু আপুনি সিলেক্ট কৰি লব নেক্সট আপুনি চাব ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট DHS গ্ৰেড 4 আপুনি DHS ৰ গ্ৰেড 4 ৰ বাবে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু অন্যথা আপুনি নো কৰিব আৰু ইয়েস কৰিলে আপুনি চাব তলত সেম একেই বহুত কেইটা অপচন দেখিবলৈ পাব ইয়াতে আপুনি যেটো এপ্লাই কৰিব বিচাৰে হেতুত আপুনি টিক মাৰ্ক দিব লাগিব নেক্সট আপুনি ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট DHS FW ফেমিলি ওয়েলফেয়াৰ গ্ৰেড 4 আপুনি এইটোৰ বাবে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু অন্যথা আপুনি নো কৰিব নেক্সট আপোনাৰ আছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ ডিপাৰ্টমেন্ট আয়ুষ গ্ৰেড 4 আপুনি আয়ুষৰ গ্ৰেড 4 ৰ বাবে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপুনি ইয়েস কৰিব আৰু অন্যথা আপুনি নো কৰিব আৰু ইয়েস কৰিলে আপুনি ইয়াতে বহুত গিটা অপচন দেখিবলৈ পাব আপুনি যেটোৰ বাবে এপ্লাই কৰিব বিচাৰে হেতু আপুনি ইয়াতে সিলেক্ট কৰি লব নেক্সট আপুনি এডুকেশন কোৱালিফিকেশন ইয়াতে আপুনি 8 স্ট্যান্ডার্ড আৰু HSLC ৰ আপুনি ডাটা সমূহ ফিল আপ কৰিব লাগিব তো প্ৰথমতে আপুনি ইয়াতে 8 স্ট্যান্ডাৰ্ডত আপুনি কিমান মাৰ্ক পাইছিলে আপুনি কিমান মাৰ্কৰ ভিতৰত পাইছিলে নেক্সট আপোনাৰ পাৰ্সেন্টেজ কিমান আছিল তাৰ পাছত আপুনি কোন চনত পাস কৰিছে মানে ডেট মান্থ ইয়াৰ আপুনি ইয়াতে দিব লাগিব নেক্সট আপুনি কোনখন স্কুলৰ পৰা পাস কৰিছিল সেই স্কুলখনৰ নাম আপুনি ইয়াতে দিব লাগিব নেক্সট আপোনাৰ আছে HSLC ইয়াতে আপোনাৰ কিমান মাৰ্ক পাইছিলে আপুনি হেতু আপুনি ইয়াতে দিব লাগিব নেক্সট আপোনাৰ কিমান মাৰ্ক আছিল টোটাল আপুনি হেতু ইয়াতে দিব লাগিব নেক্সট আপোনাৰ পাৰ্সেন্টেজটো আপুনি ইয়াতে দিব নেক্সট আপুনি ডেট মান্থ ইয়াৰ আপুনি কোন চনত পাস কৰিছিল তাৰে ডেটটো আপুনি ইয়াতে দিব নেক্সট আপুনি কোনখন স্কুলৰ পৰা পাস কৰিছিল সেই স্কুলখনৰ নামটো আপুনি ইয়াতে দিব নেক্সট আপোনাৰ আছে ডু ইউ হেভ 4-wheeler driving license LMV issued by District Transport Authority Government of Assam তো আপুনি যদি ড্ৰাইভাৰৰ কাৰণে পোষ্ট সিলেক্ট কৰিছে তেতিয়া হলে আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ এনেকুৱা কৰি ইয়েস অৰ নো কৰিব আহিব তো আপোনাৰ ড্ৰাইভিং লাইসেন্সখন
অসমৰ হ'ব লাগিব আৰু যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে তেতিয়াহ'লে আপুনি ইয়েস কৰিব আৰু নাই যদি আপুনি নো কৰিব নেক্সট আপোনাৰ এখন ফটো পাসপোর্ট ফটো আৰু আপুনি এটা সিগনেচাৰ আপলোড কৰিব লাগিব আৰু ইয়াতে ফটোখন আৰু সিগনেচাৰৰ মাপটো কেনেকুৱা হ'ব লাগিব ইয়াতে দিয়া আছে আপোনালোকে ভালকৈ ইয়াতে চাই আপুনি ফটোখন আৰু সিগনেচাৰটো আপলোড কৰিব লাগিব তো মোৰ যেহেতু ৰেডি কৰা আছে তাৰ বাবে মই ফটোখন আপলোড কৰি দিছো নেক্সট আপোনাৰ সিগনেচাৰটো আপলোড কৰিব লাগিব তো সিগনেচাৰটো মই আপলোড কৰি দিলো এতিয়া আপুনি এটা পাসওয়ার্ড দিব লাগিব আৰু পাসওয়ার্ডটো আপোনাৰ 8টা সংখ্যাৰ পৰা আপোনাৰ 12টা সংখ্যালৈ হ'ব লাগিব মানে 8ৰ পৰা 12 ডিজিট হ'ব লাগিব তো ইয়াতে আপুনি ধুনিয়াকৈ পাসওয়ার্ডটো লিখি দিব আৰু পাসওয়ার্ডটো দিয়াৰ পিছত আপুনি তলত চাব ডিক্লাৰেশন অফ দা ক্যান্ডিডেট ইয়াতে আপুনি যেটো চেক বক্স আছে ইয়াতে টিক মাৰ্ক দিব নেক্সট আপোনাৰ আছে ইম্পৰ্টেন্ট নোট তো ইয়াতেও এটা আপোনাৰ চেক বক্স দিয়া আছে ইয়াতো আপুনি ক্লিক কৰিব আৰু ক্লিক কৰি আপুনি অলপ ওপৰলৈ যাব ওপৰলৈ গৈ আপুনি ইয়াতে চাব যেটো আপুনি মোবাইল নাম্বাৰ দিছিল এই মোবাইল নাম্বাৰৰ কাষতে আপোনাৰ সেন্ড ওটিপি বুলি এটা অপচন থাকিব ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰলৈ এটা ওটিপি যাব আৰু সেই ওটিপিটো আপুনি ইয়াতে টাইপ কৰি দিব লাগিব আৰু ওটিপিটো টাইপ কৰি আপুনি এই কাষত থকা ভেৰিফাই অপচনত ক্লিক কৰি দিব লাগিব আৰু ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে কাষত দেখিবলৈ পাব আপুনি মোবাইল ভেৰিফিকেশন ইজ সাকসেসফুল ফৰ আপোনাৰ মোবাইল নাম্বাৰটো লিখা থাকিব নেক্সট আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু তলত আহি আপুনি যেটো ফাইনাল সাবমিট অপচন আছে এই ফাইনাল সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব আৰু ফাইনাল সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা মেছেজ দেখিবলৈ পাব আৰু ইয়াতে আপুনি ওকে প্ৰেছ কৰিব আৰু ওকে অপচনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱাকৈ ৰেজিষ্ট্ৰেচন একনলেজমেন্টখন দেখিবলৈ পাব চাওক আপোনাৰ একনলেজমেন্টখন এনেকৈ জেনাৰেট হৈ যাব আপোনাৰ এপ্লিকেশন নাম্বাৰ আপোনাৰ নাম আপোনাৰ দেউতাৰ নাম মাৰ নাম আপোনাৰ ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ ইমেইল আইডি আপুনি সকলোবোৰ দেখিবলৈ পাব জাস্ট আপুনি ইয়াতে আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ হেতু আপুনি কপি কৰি ল'ব কপি কৰি লৈ আপুনি এই লগইন অপচনত ক্লিক কৰি দিব আৰু লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপুনি আকৌ সেই আগৰ প্ৰথমৰ পেজটো লৈ আহি যাব ইয়াতে আপুনি যেটো তলত লগইন অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ এপ্লিকেশন নাম্বাৰটো মাৰিব লাগিব আৰু নেক্সট আপুনি যেটো পাসওয়ার্ড দিছিলে হেতু আপুনি ইয়াতে টাইপ কৰি দিব লাগিব আৰু পাসওয়ার্ডটো টাইপ কৰি আপুনি লগইন অপচনত ক্লিক কৰি দিব আৰু লগইন অপচনত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ যিখন পাৰ্সোনেল পেজ হয় ইয়াতে আপোনাৰ সকলোবোৰ ডিটেইলছ আপুনি দেখিবলৈ পাব আপোনাৰ নাম আপোনাৰ সিগনেচাৰ আপোনাৰ এপ্লিকেশন নাম্বাৰ নাম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ ইমেইল আইডি এই সকলোবোৰ আপুনি ইয়াতে দেখিবলৈ পাব আপুনি লেফট সাইডৰ ফালে চাব ইয়াতে আপুনি হোম এপ্লিকেশন প্ৰিন্ট আৰু লগ আউট তিনিটা অপচন পাব ইয়াতে আপোনাৰ যেটো এপ্লিকেশন প্ৰিন্ট বুলি অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশন হয় সেইখন আপুনি এনেকৈ দেখিবলৈ পাব চাওক এইখনে হল আপোনাৰ এপ্লিকেশন তো এই এপ্লিকেশনখন আপুনি ধুনিয়াকৈ প্ৰিন্ট কৰি ৰাখি থব নেক্সট আপুনি যেতিয়া আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব তো তেতিয়া আপোনাৰ এই এপ্লিকেশনখনৰ প্ৰয়োজন হ'ব তো এই আছিল আজিৰ ভিডিওটো যদি চাই ভাল লাগিছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি আজি প্ৰথম আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিয়নো মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় লৈ আহো তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে আপোনাৰ অলপ হলিও উপকাৰ হ'ব তো আজিলৈ এয়াই ধন্যবাদ জয় আই অসম।